হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে আছে। আমি এয়া মন্দিৰলৈ বুলি আহিছোঁ। আজি শাওনৰ দ্বিতীয়টো সোমবাৰ। আপোনালোকে গৈছেনে বাৰু মন্দিৰলৈ? এয়া মন্দিৰলৈ নিবৰ কাৰণে আমি কেঁচা গুড়া লাড়ু বনাই আছোঁ। এই লাড়ুটো মোৰ কিন্তু খুব প্ৰিয়। আপোনালোকে ভাল পায়নে বাৰু? আমি এয়া মন্দিৰ আহি পালোঁ। আমাৰ ওচৰতে মিলন বজাৰ চকতে আছে এয়া শিৱ মন্দিৰটো, আৰু ওচৰতে ডাঙৰ পুখুৰী এটাও আছে। এয়া মন্দিৰৰ পৰিৱেশ। পুখুৰীটোত ধুনীয়াকৈ হাত ভৰি ধুই আমি চাকি জ্বলাবলৈ গ'লোঁ। এয়া আমাৰ মন্দিৰৰ ভিতৰ ভাগ। ইয়াতে সকলোৱে চাকি ধূপ জ্বলায়। এয়া আমাৰ বাইদেৱে ঠগি যোগাৰ কৰি ঠগিখন আগবঢ়াই দি আছে। ধুনীয়াকৈ ইয়াতে চাকি ধূপ জ্বলাই দিলোঁ আমি। ইয়াত গাখীৰ আৰু বেলপাতো দি দিলোঁ শিৱলিংগৰ ওপৰত। মন্দিৰৰ পিছফালে এয়া বেলগছজোপা, ইয়াতে চাকি ধূপ জ্বলোৱা হয়। তো ইয়াতো আমি জ্বলাই দিলোঁ। এয়া ল'ৰা সেৱা কৰিব আৰু সি খেলি আছে তাতে, চাওকচোন। ইয়াতেও সি খেলি আছে, চাওকচোন। তাক নমো কৰিব দিছোঁ কাৰণে সি নমো নহয়, প্ৰভুহে কৰি দিয়ে, প্ৰভু কৰি দি আছে, চাওকচোন। খেলিব দিলে তাক একোৱেই নালাগে। তাৰপিছত আমি সকলোৱে এনেকৈ চাকি ধূপ লগাই অলপ সময় বহিলোঁ। বহি প্ৰসাদ খাই আমি সকলোৱে ঘৰমুৱা হ'লোঁ। তো আজিলৈ এইখিনিয়ে আছিলে। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব।